Hello guys, আজি বনাবলৈ লৈছো বিস্কুট প্ৰথমবাৰৰ বাবে ট্ৰাই কৰিম মই আৰু মোৰ লগৰ গৰাকীয়ে এতিয়া আহক ভিডিঅটো আৰম্ভ কৰো আৰু আপোনালোকে এনেকৈ মৰম দি যাব মোৰ প্ৰতিটো ভিডিঅ চাই 4 চামুচ চেনি আৰু 4 চামুচ ঘি লগতে 4 ভাগৰ 1 ভাগ বেকিং সোডা মিলালো আৰু 1 বাটি ময়দা লগতে 1 বাটি নাৰিকলৰ গুৰি মিলালো আৰু এনেকৈ পুৰা ভালকে মিক্স কৰি লম আৰু অলপ অলপকে গাখীৰ দি 4 চামুচ মান গাখীৰ দিম আৰু এনেকৈ ভালকে হানি লম আৰু এনেকৈ ঘি লগাই লৈছো প্লেটখনত যাতে লাগি নধৰে আৰু ভালকে গুটি প্লেটখনত লগাই লৈছো এতিয়া আমি অলপ অলপকে লৈ কেনে আমি গোল গোল শেপ দিব বিচাৰিছো হে গোল গোলকে কৰি আমি এনেকৈ বিস্কুটৰ শেপটো দিছো আৰু আপোনালোকে ট্ৰাই কৰিব পাৰে বেলেগ বেলেগ ধৰণৰ শেপবোৰ আৰু এনেকৈ আমি হৈ গল বনাই আৰু আমি ওভেনত দি দিলো 15 মিনিটৰ কাৰণে দিছো আৰু এয়া চাওকচোন ইমান ধুনীয়া ওলাই আহিছে এতিয়া 2-3 মিনিট মান ৰখি দিলে ধুনীয়া টাইট হৈ যাব আৰু এনেকৈ আপোনালোকে সোৱাদ ল'ব পাৰে বিস্কুটৰ ঘৰতে বনাই আৰু হসাকৈ বৰ ধুনীয়া হৈছে আৰু মই ট্ৰাইও কৰি চালো আপোনালোকে ট্ৰাই কৰিবচোন আৰু ভিডিঅটো যদি ভাল লাগিছে তেন্তে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু হসাকৈ বৰ টেষ্টি হৈছিল আপোনালোকে ঘৰতে ট্ৰাই কৰিব থ্যাংক ইউ